নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰ অসমৰ এটা নতুন ব্লগলৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি ভোগালী বিহুৰ উৰুকা। আজিৰ দিনটোত কি কৰোঁ আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বৰ্তমান আমি আহি আছোঁ, কাইলৈ আমাৰ খেল ধেমালি আছে। খেল ধেমালিৰ বাবে পইচা তুলিবলৈ আহি আছোঁ। এইফালে মোৰ লগত আছে আমাৰ আই লাভ আছাম, এইফালে আছে আমাৰ দুদু, পইচা তুলি ফুৰিছে কাইলৈ বিহুৰ খেল ধেমালি নে কি? কাইলৈ খুব ধুনীয়া খেল হ'ব দেই। আগতকৈ খুব ধুনীয়াকৈ আমি পাতিম বুলি ভাবিছোঁ আৰু খেলবিলাক আগৰ নিচিনাকৈ হ'ব। আমি অলপ দেৰি পিছত দি আছোঁ, আপোনালোকে সকলোৱে গম পাব। এইফালে আছে আমাৰ গৌতম দা। কাইলৈ খেল হ'ব আৰু ফাটাফাটি ধামাকা। ৰাতিপুৱাই এটা আহি বগৰী চুবাইছেহি, ৰাতিপুৱাই বগৰী চুবাইছে। মৰ্ষক লাগিছে এইটো ভাগক। মাছ বোলো তেতিয়া সেই 4 কেজিমান লাগিব নি চাগে? 2 কেজি তাকৰ হ'বতো 4 কেজিমান মাছ লাগিব। মানে কি মাছ ভাজোতে ভাগিব, তাৰপৰা বাৰু এপিচ ভাজিয়ে থাকিলে আকৌ গ'লে এপিচ সৰু হ'ব। মানুহ তাক 2 পিচ লাগিব। আমাৰ মানুহ আছে 3 ঘৰ, নামত 3 ঘৰ আৰু 2 ঘৰ মানে বেছি নাহে, মানে দুটা আহিব। মাছ লাগে 4-5 কেজি। আকৌ 4 কেজি ইমান মাছ নালাগে নেকি? 3 কেজি মানে আমাৰ খানাৰ কিমান লাগিব বাজেটটো মিলাই থকা হৈছে। এতিয়াও বাজেট ঠিক হোৱা নাই। এইফালে আমাৰ ভেলাঘৰ প্ৰস্তুত হৈ আছে 3 কেজিমান মাছ লাগিব আৰু অলপ বাকী আছে, আপোনালোককো দেখাম। আৰু মাংস বৰ্তমান আমাৰ এইফালে ভেলাঘৰ ৰেডি হৈছে। এইফালে সুদৰ্শন আৰু আমাৰ উৎপল ফুকনে বনাই আছে। এইটো কি বনাইছা? এখন ডাঙৰ হিয়া বনাই আছোঁ, কোনোবা সোমাবলৈ আছে সোমাব পাৰিব। একদম এইফালে সোমাই পিনে এইফালে এনেকৈ দি ওলাই যাব পাৰিব। এখন ডাঙৰ হিয়া এয়া আৰু আহি থাকোঁ। আহি এইফালে আমাৰ এখন মূল নগৰ ভেলাঘৰটো বেছি ডাঙৰ হ'ব পাৰে, তেওঁ আমাৰ বাবে যথেষ্ট। যিহেতু আমি একেদিনাখনে কাম কৰি খৰি কাটি একেদিনাখনে ৰাতি 11 বজালৈকে কাম কৰি ভেলাঘৰটো নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু ভিতৰলৈ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ভিতৰত বৰ্তমানলৈকে একো সজোৱা নাই, কিন্তু আমাৰ পৰিকল্পনা আছে যে ৰাতিলৈ ইয়াত কিবা কিবি সজাবলৈ চেষ্টা কৰিম। আপোনালোক তাৰো পৰিৱেশ দেখুৱাম আৰু চাওক এইবিলাক লাগি আছিলে বৰ্তমানৰ ৰেডি হৈ থকা বাবে আৰু এটা এইটো লাগি আছে দেখিছে এয়াই। আৰু ৰাতিলৈকে দেখুৱাই আছোঁ, চাই থাকিব উত্তৰ সকলৰ সৈতে বাৰ সময়তে আৰু ধন্যবাদ। বৰ্তমান মই আছোঁ ভেলাঘৰত। আমাৰ ভেলাঘৰত আছোঁ। আপোনালোকক ভেলাঘৰ পৰিৱেশটো দেখাম আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে। কেনেকুৱা লাগিছে জনাব পৰিৱেশটো। এয়া এইফালে এয়া কাঠমেজি প্ৰস্তুত কৰিছে। এইফালে বনাইছিলে আমাৰ সুদৰ্শন আৰু উৎপলে বনাইছিলে হাৰ্ট। মই কেনেকুৱা লাগিছে দেখাম। এয়াও এয়া চাওক, এখন ডাঙৰ হৃদয়। আমাৰ আই লাভ আছামে বনাইছিলে এখন ডাঙৰ হৃদয়। এয়া আমাৰ আই লাভ আছাম। কেনেকুৱা অনুভৱ, কেনেকুৱা আজি? বঢ়িয়া। সফল হৈছো বুলি ভাবিছানে? ভাল লাগিছে। এইফালে আমাৰ টিকলিকেইজনী আছে। এইফালে হাই হাই, এয়া আমাৰ কুমকুম। হাই হাই হাই, আই লাভ ইউ। এইফালে আমাৰ খানা ৰেডি হৈছে। এতিয়া নবৌ আছে, নবৌ মাংস বনাইছে। এয়া একদম মানে উশাহকে পোৱা নাই আৰু একদম খানা বনাইছোঁ, ফূৰ্তি কৰিছোঁ আৰু ডাঙৰ কেৰাহী এখনত বনাইছোঁ। মানুহজনী চাই মিলিছে কিন্তু একদম ডাঙৰ, কিন্তু হেতাখন সৰু। ইয়াতে ৰুণজুন বা আছে আমাৰ। ৰুণজুন বা কি বনাইছে? ফুলকবি আৰু মাছ। ইয়াতে আছে মা, গৰম পানী গৰম কৰিছে। এতিয়া বৰমা আছে। এইফালে আমাৰ মাইনা আছে। এতিয়া মাইনা হাই। ইয়াতে আমাৰ কাকা আছে। এইফালে আমাৰ নাম কি আছে তোমাৰ? স্নেহা আছে। এইফালে আমাৰ চুম চুম হাই পলাইছে। আমাৰ এইটো আহিছে। এয়া শুভেচ্ছা থাকিল বিহুৰ।
এইফালে আছে আমাৰ আই লাভ আছাম। মাছ হৈছে, মাছৰ জোল, মাছ আৰু আপোনাৰ ফুলকবি বিলাহী জোল। এইফালে মাংস হৈ আছে, মাংস বনিছে মানে হোৱা নাই, হ'ব আৰু। এইফালে চাই লওক তহঁতি ইতিমধ্যে আমাৰ খানা হৈ গৈছে। এইফালে খানা দিছে আৰু এইফালে নবৌয়ে দিছে, এয়া ভাত দিছে, এইফালে আমাৰ ভণ্টি হাই, এইফালে আমাৰ বাইদেউ হেল্ল', এইফালে আমাৰ দুডু বহিছে। এয়া আমি স্পেচিয়েল অতিথি আমাৰ এইবাৰ, এয়া অতিথি। কি হ'ল? আমি খাই বৈ লওঁ, আপোনালোকে চাওক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভেলাঘৰত আজি চুৰ কৰিবলৈ যাব লাগিব আৰু ন? কি নাই যাব লাগিব। যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ।